Meghalaya MLA Kilik Atumon West Karbi Anglong Arlo Kido Khasi Panar Jayantia Akai Arong Along Anta Kilik Atumon ke Japon. Kedamtang November surihini reng korahini aningkan nipaing korahini arni mukro puadim along cumangatum Karbi Anglong ateng pikang huponahut nampirai komsai kiatum nepkang nangdun aporahut charbodut pen adim along amat bangpho cumang lapen inut homeguard bidasing lekhiatum adim along amat aprandam nang juyapita Meghalaya cumangatum asamate Karbi Anglong asorkar atumapan phere dordesi West Karbi Anglong along rialo nanglu choksi Meghalaya MLA Kilik along Kachirap Dunchiapan Mujem Madan Pasiar Khatkasila Dingler Morep Pepli arong along ke Arni Wangta Meghalaya along ke doan political party satum Arni Wangta Meghalaya MLA Kilik aparman campaign mate May meeting ke patupon Lapen lapu Karbi Anglong along ke do acumang panar akaya tumpen dengrong kacepak langpon atengke Karbi Anglong kedo acumang atumke koson si Meghalaya long vote dun long po pusi ningjipon bonta ahokpet alam ke Karbi Anglong along kedo acumang khasi panar akaya tumke voter list hinido lapu Karbi Anglong along tado lapen Meghalaya tado bonta Karbi Anglong a voter list mate Karbi Anglong Kilik along ke apong tin Kilik ahuta boycott si thekpon long lasi bangso putak EM Barim Rensing Bepen Kaning Jepon ke Meghalaya acumang atum Karbi Anglong along ri arlo nang luchok pensi MLA Kilik aparman campaign ke wangke aron kali athema mokoilung outpost nang pardetsi campaign nang kedo lake Assam Sarkar mate Karbi Anglong Sarkar atum amek jangkle mapusi ningjepon Karbi Anglongot আছে যিটো খাসিয়া সম্প্ৰদায় তেখেতসকলে মেঘালয়াৰ ফালৰ পৰা ভোটাৰ আইডি আছে ভোটাৰ আছে আৰু কাৰ্বি আংলঙতো সিহঁতৰ ভোটাৰ আছে কিন্তু কাৰ্বি আংলঙত যিটো ইলেকশ্যন সময়ত হেতে ভোট নিদিয়ে আৰু হেতে চিন্তা কৰে আকৌ বেলেগ মেঘালয় ফালে আকৌ ইলেকশ্যন হ'লে তাতে ভোট দিয়ে তাত দিবলৈ যায় কাৰ্বি আংলং ইলেকশ্যন হ'লে যোৱাবাৰো ইয়াতে বয়কট কৰে কাৰ্বি আংলং নিৰ্বাচনত বয়কট কৰে বয়কট কৰে মানে হেতে ভোট দিয়া নাই ভোট নিদিয়াৰ হ'লেতো বয়কট বুলি ক'ব লাগিব কিন্তু মেঘালয়ত ভোট দিবলৈ যায় আৰু কেম্পেইনো কৰে মিটিঙো হয় ইলেকশ্যন মিটিং কাৰ্বি আংলৰ ভূমিত সোমাই পেলাই মানে মেঘালয়ৰ ৰাইজে মানে কেম্পেইন কৰিব আহে হয় লৈ আহি আছে দৈনিক মানে প্ৰতিদিনে তেওঁলোকে ইয়াত প্ৰচাৰ কাৰ্য চলাই আছে এই গোটেই মানুহখিনিক তেওঁলোকে কৈ আছে যে এয়া মেঘালয়ৰ প্ৰশাসনে ইয়াত গোটেই কাম কৰিব গোটেই এয়া মেঘালয়ৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে গতিকে তাৰ যিখিনি মেঘালয় খাচী সম্প্ৰদায়ৰ যিখিনি লোকসকল আছে তেওঁলোক ইয়াকে সৈভৰ জনাই আজি মেঘালয়ৰ যিটো নিৰ্বাচন এই মেঘালয়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক উঠি পৰি লাগিছে গতিকে এয়া অতি দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অহা ২৭ তাৰিখে মেঘালয়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মেঘালয়ৰ মানুহখিনিয়ে প্ৰতিদিনে কাৰ্বি আংলঙৰ ভূমিত PCR খাটকাছলা প্ৰমুখ্যে যিখিনি অঞ্চল কাৰ্বি আংলঙৰ যিখিনি অঞ্চল আছে এই অঞ্চলবিলাকত তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই আছে যাতে মেঘালয়ৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰে আজি অসম চৰকাৰৰ ইয়াত পুলিচ প্ৰশাসন থকাৰ পিছতো মকৈলুমত আউটপোষ্ট আছে জিৰিকিন্দিঙত পুলিচ ষ্টেচন আছে তথাপিও আজি মানুহখিনি নীৰৱ হৈ আছে কিয় অসম চৰকাৰৰ কিবা অভিসন্ধি আছে নেকি কাৰ্বি আংলঙৰ মাটি মেঘালয়ক এৰি দিয়াৰ কিবা অভিসন্ধি আছে নেকি আৰু অসমৰ মাটি এনে কয় বোলে আমি 1 ইঞ্চি মাটি এৰি নিদিওঁ অকণমান মাটিও এৰি নিদিওঁ 1 ইঞ্চি মাটিও এৰি নিদিওঁ আৰু কেতিয়াবা কয় বোলে বুজাবুজি এৰা ধৰাৰ মাজেৰে চলিব লাগিব তেতিয়াহ'লে এটা পৰিকল্পনা আছে নেকি যে কাৰ্বি আংলঙৰ এই মাটিখিনি এই PCR ডেংলিয়াৰ মুঠাদে এই গোটেই অঞ্চলবিলাক যিখিনি আছে PCR খাটকাছলা এই অঞ্চলবিলাক কি মেঘালয়ত গতাই দিয়াৰ অভিসন্ধি আছে নেকি অসম চৰকাৰৰ আজি অসম চৰকাৰৰ যিটো ভূমিকা হ'ব লাগিছিল মেঘালয়ৰ যিটো আগ্ৰাসন এই আগ্ৰাসনৰ ওপৰত যিটো অসম চৰকাৰে যিবিলাক পদক্ষেপ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পদক্ষেপ ল'ব লাগিছিল এই পদক্ষেপ লোৱা কিন্তু আজি দেখা পোৱা নাই আজি অসম চৰকাৰ কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন হৈ আছে তেওঁলোকে ওচৰে পাজৰে ঢাল তাৰো কিবা বজায় ঢাল
দবা কোবাই তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই আছে তথাপিও আজি অসম চৰকাৰে সেইবিলাক দেখা নাই অসম চৰকাৰে সেইবিলাক কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ কাৰণে এইবিলাক তলকিব পৰা নাই আজি সেইকাৰণে মই গোটেই কাৰ্বি আংলঙৰ জনসাধাৰণ তথা সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ধৰ্ম যিখিনি মানুহ আছে সমগ্ৰ অসমৰ মানুহক মই আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক ইয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে অসম চৰকাৰে কিয় নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে কিয় কুম্ভকৰ্ণ নিদ্ৰাত তেওঁলোক মগ্ন হৈ আছে এইটো আজি কিন্তু এটা বিৰাট ডাঙৰ বিষয় হৈ পৰিছে গতিকে মই আহ্বান জনাব বিচাৰিছোঁ সকলো অসমৰ জনগণে সন্মিলিতভাৱে অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যাতে মেঘালয়ৰ যিটো আগ্ৰাসন বা অন্য ৰাজ্যৰ যিটো আগ্ৰাসন এই আগ্ৰাসন অসমখনত যাতে নহয় আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলকো মই আহ্বান জনাইছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে জিৰিকিনডেঙলৈকে মকৈলুমৰ যিটো আউটপোষ্ট সেই আউটপোষ্ট অতিক্ৰম কৰি আহি জিৰিকিনডেঙৰ ওচৰলৈকে তেওঁলোকে ইয়াত প্ৰচাৰ কাৰ্যবিলাক চলাই আছে তেওঁলোকে ফ্লেগ ইয়াত লৈ আহি আছে দৈনিক মানে প্ৰতিদিনে তেওঁলোক মানে যোৱা নৱেম্বৰ 22 তাৰিখত মকৰত যিটো ঘটনা ঘটিছে এইটোৰ কাৰণে মানে এতিয়া কাৰ্বি আংলং চৰকাৰত মই জনাব খোজোঁ যে আমাৰ যিখিনি কাৰ্বি আংলঙত বসবাস কৰা খাচীসকল বা খাচীয়াসকল এতিয়া অহা 27 তাৰিখ ভোটদান মেঘালয়ত হ'ব গতিকে খাচীয়া বস্তি যিমান আছে কাৰ্বি আংলঙত যিমান খাচীয়া বস্তি আছে এইবিলাক এতিয়া ভোটদান দিবলৈ যাব বুলি আমি খবৰ শুনিছোঁ আৰু যোৱাকালি মজিয়ামতো কেম্পেইন কৰিবলৈ আহিছে বিজেপি পাৰ্টিও আহিছে আৰু কংগ্ৰেছ পাৰ্টিও আহিছে তাৰপিছতে NPP আহিছে তাৰপিছতে কি ক'ব তৃণমূল কংগ্ৰেছবিলাকেও আহিছে এই গতিকে আমি ক'ব বিচাৰিছোঁ যে যাতে খাচীয়াসকলক যদি আমি কাৰ্বি আংলঙত যদি বসবাস খোজে বা আছামত যদি বসবাস কৰিব বিচাৰে তেনেহ'লে মেঘালয়ত ভোট দিব যাব নালাগে বুলি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলক অনুৰোধ কৰিছোঁ কোন দলে ইয়াত কাৰ্বি আংলঙত আহি পেলাই প্ৰচাৰ কৰিব আহিছে ইলেকশ্যন বিজেপি দল আহিছে তাৰপিছত তৃণমূল কংগ্ৰেছো আহিছে কংগ্ৰেছ পাৰ্টিও আহিছে আৰু NPPও আহিছে কোন গাঁৱত সোমাইছে মজেম মলাইন ডেংলেৰ লামাৰাং তাৰপিছতে খাটখাচলা বেচিৰ মলাবেৰ এইবিলাকত চবত মানে আহিছে লাংএৰলৈকে আহিছে খাচীয়া বস্তি যিমান চব মানে কেম্পেইন কৰিবলৈ আহিছে কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল তৰফৰ পৰা যিটো ডেভেলপমেণ্টটো আমাৰ এনেও নাই তথাপি যিবিলাক আছে সৰু ঘৰ যিটো PMAYs ঘৰ বুলি কয় সৰু ঘৰটো বা তেনেকুৱা ধৰণৰ কিবা MI বা কিবা এটা ফুটপাথ তেনেকুৱা ধৰণৰ সিহঁতক দিয়া আছে ধৰক ৰিজাৰ্ভাৰ কিবাকিবি আছে আগৰ পৰাও কিন্তু সেইবিলাক সেইবিলাক আঁচনি আমি যদি তাত বনাবলৈ যায় গ্ৰহণ নকৰে তেখেতসকলে অট'মেটিক মানে গ্ৰহণ নকৰে আৰু এই মানে জাষ্ট বেছি দিন হোৱা নাই এই আমাৰ ইলেক্ট্ৰিক লাইনটো আমাৰ ইয়াত ওচৰতে মডাৰ্ণ গাঁও বুলি খাচীয়া এটা গাঁও আছে ইলেক্ট্ৰিক লাইটটো মানে এটা পোষ্ট বনাবলৈ কৈছিলে তাতে মানে পোষ্ট পুতিবলৈ গৈ আছিলে মানুহবিলাক কিন্তু তাত লৈ গৈ মানে সেই পোষ্টটো বনাব দিয়া নাই গ্ৰহণ লোৱা নাই সিহঁতে আমাৰ এনে মেঘালয়া ফালৰ পৰা আমি এনে আছে সেইটো লাইন নালাগে টোটেলি মানে সিহঁতে ডেভেলপমেণ্ট ক্ষেত্ৰত যি আছে অসম চৰকাৰৰ পৰা তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তৰফৰ পৰা যি ডেভেলপমেণ্ট যিটো উন্নয়ন কামবোৰ মানে তেখেতসকলে এটাও গ্ৰহণ নকৰে এটাও নলয় এইটো আৰু কথাটো কাৰণ এই বৰ্তমান যিটো মেঘালয়াৰ ইলেকশ্যন আমাৰ কাৰ্বি আংলং তথা অসম চৰকাৰৰ এলেকাত সেইটো এতে ইলেকশ্যন কেম্পেইন কৰিব আহিছে নিজ আনন্দ মনেৰে সিহঁতে কেম্পেইন কৰি আছে প্ৰচাৰ কৰি আছে
সেইকাৰণে মই সিদিনাখন মই চাচনেংলৈকে গৈছোঁ যোৱা শনিবাৰত মই চাচনেং গৈছোঁ কিবা ঝাৰুৰ বেপাৰ লৈ মই গৈছিলোঁ যাওঁতে মই দেখিছোঁ গোটেই এটা গাঁৱতে মিটিং আছে এটা গাঁৱতে কেম্পেইন আছে তেনেকুৱা মানে শেষ নহয় তাত দেখিছোঁ বহুত ধৰণৰ পাৰ্টি তৃণমূল আছে NPP আছে BJP আছে তেনেকুৱা মানে সিহঁতৰ প্ৰচাৰটো শেষ নহয় সেইকাৰণে মই নিজকে লাজ পাইছোঁ হয় নেকি সঁচাকৈ হৈ গ'ল নেকি সেইটো মই চিন্তা কৰি আছোঁ তে বেলেগ কথাটো একো নাই মই সেইটোৱে কৈ কোন গাঁৱত তেখেতসকলে মানে কেম্পেইন কৰিব আহে কেম্পেইন কৰিব আহে কোন দলে ইয়াত কেম্পেইন কৰিব আহে কেম্পেইন কৰিব আহে ইয়াত মানে মই দেখা মতে NPPটো সিদিনাখন মই মোলাবেৰ যাওঁতে মই দেখিছোঁ মোলাবেৰ এটা ফুটবল ফিল্ড আছিলে তাতে ডাঙৰ মিটিং পাতিছিলে প্ৰায় তাত গাড়ী আছে 100ৰ ওপৰত গাড়ী আছে 100ৰ ওপৰত গাড়ী আছে মই এইফালৰ পৰা আহোঁতে মানে মিটিংটো ভংগ হৈ গ'ল কিন্তু গাড়ী বহুত দেখিছে মানুহ বহুত আছে NPP এইটো মিটিং দেখিছোঁ মই আৰু লগতে কংগ্ৰেছ আছে বেলেগ ঠাইত আৰু একেটা ঠাইত নহয় ঠিক তেনেকুৱা UDPও ইয়াত মজিয়ামতে UDPও মানে মিটিং হৈছে মিটিং পাতিছে ইয়াতে সেই উইটনেছটো মোৰ লগত ফটো আছে এইটো ফটো মই আপোনালোকক দেখুৱাব পাৰিম মই আচৰিত লাগি গ'ল আৰু নিজকে হয় অসম চৰকাৰে সঁচাকৈ একো একশ্যন লোৱা নাই নেকি নে সঁচাকৈ কথাবিলাক মীমাংসা হৈ গ'ল নেকি যে ইয়াত যে অসম চৰকাৰ বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল ছাৰসকলে মানে কি সিদ্ধান্ত লয় বা সঁচাকৈ গিভ এণ্ড টেক্স পলিচিৰ লগতে চব ইনক্লুড হৈ গ'ল নেকি মই এইটো সদায় ভাবোঁ কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল তৰফৰ পৰা যিটো ডেভেলপমেণ্টটো আমাৰ এনেও নাই তথাপি যিবিলাক আছে সৰু ঘৰ যিটো PMAY ঘৰ বুলি কয় সৰু ঘৰটো বা তেনেকুৱা ধৰণৰ কিবা MI সৰ্বপ্ৰথমে আপোনালোকৰ মই ধন্যবাদ থাকিল তে যোৱা 22 তাৰিখ যিটো ঘটনা হৈছিলে মক্ৰো সেই ঘটনা মৰ্মে এতিয়া বৰ্তমান একেটা পৰ্যায়ত বুলি ভাবিছিলোঁ মই কাৰণ যোৱাবাৰ মক্ৰোটো যিটো ইনচিডেণ্ট হৈছিলে সেইটো হোৱাৰ লগে লগে বৰ্তমান মেঘালয়া চৰকাৰ বা মেঘালয়া এতিয়া এছেম্বলি ইলেকশ্যন 27 তাৰিখত ভোট গ্ৰহণ হ'ব সেই উপলক্ষে মেঘালয়া যিটো চৰকাৰ বা মেঘালয়া যিটো চৰকাৰে সিহঁতে মানে যিটো ইলেকশ্যন কেম্পেইন তথা ইলেকশ্যন প্ৰচাৰ মানে কাৰ্বি আংলঙত সিহঁতে প্ৰচাৰ কৰি আহি আছে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ মজিয়াম মোলাইন আমাৰ জিৰিংডিং ওচৰতে মদান বেংলেৰ লামাৰাং তেনেকুৱা বহুত খাচীয়াৰ গাঁও যিমান আছে তেখেতসকলে নানা ধৰণৰ পাৰ্টি অকল কংগ্ৰেছ বুলিও নহয় NPP বুলিও নহয় তৃণমূল কংগ্ৰেছ বুলিও নহয় মেঘালয়ত যিটো যিমান পাৰ্টি আছে তেখেতসকলে মেঘালয়াত ইয়াত কাৰ্বি আংলং আহি পেলাই তেখেতসকলে ইলেকশ্যন কেম্পেইন কৰি আহিছে ইলেকশ্যন প্ৰচাৰ কৰিব আহে মই নিজেও মই সদায় মই নিজে ফিল কৰোঁ তে যিটো আগৰবাৰ আমি শুনি থাকোঁ যিটো হিমন্ত আৰু কনৰাড চাংমা মেঘালয়া চৰকাৰ তথা আমাৰ অসম চৰকাৰৰ মাজতে যিটো গিভ এণ্ড টেক পলিচি মই সদায় এইটো চিন্তা কৰোঁ কাৰণ আমি খালি কাণৰে শুনা নহয় আমি নিজ চকুৰে দেখিছে যিটো গিভ এণ্ড টেক্স পলিচিৰ পৰা সেইটো বস্তু আৱিৰ্ভাৱ হৈ গ'ল নেকি সেইটো সৃষ্টি হৈ গ'ল নেকি যে যিটো গিভ এণ্ড টেক পলিচিৰ লগত যিটো ছেকেণ্ড ফেজত
হেঁতে নাম যিটো দিছিলে ব্লক 1 এণ্ড ব্লক 2 আৰু লগতে পিচিৰ মোলাবেৰ খান্দুলি সেই তেনেকুৱা গাঁওখিনি মেঘালয় চৰকাৰ মানে এইটো কেপচাৰ কৰিবলৈ সেইটো তেতিয়া নাম আছিলে সেইটো লৈ মই চিন্তা কৰি আছোঁ সঁচাকৈ হৈছে নেকি কাৰণ এই বৰ্তমান ইলেকশ্যন